নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰজে চৌকা চেনেলত স্বাগতম জনাইছোঁ। আজি আমি বনাম ব্ৰইলাৰ মাংস। প্ৰথমে আমি লৈ লৈছোঁ অলপ 300 গ্ৰামমান ব্ৰইলাৰ মাংস। তাৰপিছত জলকীয়া কটা, আদা নহৰু খুন্দা অলপ, বিলাহী অকণমান, ধনিয়া, পিঁয়াজ চব সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত আমি মছলা, মিট মছলা, গৰম মছলা, ৰেড চিলি, ধনিয়া অলপ লৈ লৈছোঁ, গুড়ি অলপ। তাৰপিছত আমি মাংসখিনি অকণমান নিমখ দি দিম। তাৰপিছত আৰু অকণমান হালধি ছটিয়াই দিম, 1 চামুচমান দিম। তাৰপিছত আমি থোৱা মছলাখিনি, মিট মছলা, গৰম মছলা, ৰেড চিলিখিনি আমি ইয়াত ধুনীয়াকৈ সানি দিম গোটেইখিনি। এতিয়া আমাৰ এইখিনি ধুনীয়াকৈ সনা হৈ গৈছে। তাৰপিছত আমি প্ৰথমে আলুখিনি ফ্ৰাই কৰি ল'ব লাগিব। এয়া আমাৰ আলুখিনি ফ্ৰাই কৰি লৈছোঁ। তেতিয়া অলপ খাই টেষ্টি লাগে, সেইকাৰণে প্ৰথমে মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। বেছি নহয়, 3-4 মিনিটমানৰ কাৰণে আলুখিনি ফ্ৰাই কৰি লৈছোঁ। এতিয়া মোৰ আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ডালচেনি, লং ইলাচিখিনি দি দিলোঁ। তাৰপিছত আমি এতিয়া পিঁয়াজখিনি দি দিম। তাৰপিছত অকণমান লৰাই দিব পিঁয়াজখিনি। তাৰপিছত আমি কাটি থোৱা জলকীয়াখিনিও দি দিম ইয়াতে লগতে। আমাৰ আদা নহৰুখিনিও লগতে দি দিলে ভাল হ'ব। এতিয়া আমি আদা নহৰু কাটি থোৱাখিনিও, খুন্দি থোৱাখিনি দি দিম লগতে। আকৌ ধুনীয়াকৈ হিলাই দিওঁ, অকণমান ৰঙচুৱা কৰিলে ভাল লাগিব। ৰঙচুৱা হোৱাৰ পিছত আমি ইয়াতে মাংসখিনি এড কৰিব পাৰিম। এতিয়া আমি অকণমান ৰঙচুৱা কৰাকৈ ভাজি লওঁ। অকণমান ৰঙচুৱা হৈছে পিঁয়াজখিনি। এতিয়া আমি মছলা আনি থোৱা মাংসখিনি লৈ আনিম। ইয়াতে আমি দি দিম এতিয়া মাংসখিনি। এতিয়া আমি পিঁয়াজৰ লগত মাংসখিনি চাৰিওফালে মিলাই দিম। তাৰপাছত আমাৰ ফ্ৰাই কৰি থোৱা আলুখিনি এতিয়া লগতে এড কৰি দিম ইয়াতে। এতিয়া আমি ফ্ৰাই কৰি থোৱা আলুখিনি ইয়াতে দি দিছোঁ। আলু আৰু মছলাখিনিৰ লগতে মাংস ধুনীয়াকৈ আমি এতিয়া চাৰিওফালে মিহলাই দিম। মছলাখিনি যাতে আলুখিনিৰ লগতে মিহলি যায় ভালদৰে। তাৰপিছত আমি 2-3 মিনিটমান ইয়াতে ভাজি থ'ম এনেকৈ। তাৰপিছত 2-3 মিনিটমান ভজাৰ পিছত কাটি থোৱা আমি বিলাহীখিনি ইয়াতে দি দিম এতিয়া। এতিয়া আমি বিলাহীখিনিও 2-3 মিনিটমান ভাজি দিম। বিলাহীখিনি ধুনীয়াকৈ এতিয়া সিজি গৈছে। এতিয়া আমি ইয়াতে অকণমান পানী ইউজ কৰি দিম। পানী 1 গিলাচ মানেই দিছোঁ, বেছি দিয়া নাই। তাৰপিছত আমি এতিয়া অকণমান সময়ৰ কাৰণে 10 মিনিটমান কাৰণে আমি এতিয়া ঢাকি দিম। এতিয়া 10 মিনিটৰ পিছত আকৌ উঠাই দিব। মাংসখিনি সিজিছেই। আলুখিনি আমি ফ্ৰাই কৰি লৈছিলোঁৱেই। মাংসখিনি সিজিবলৈ আৰু আমি 5 মিনিটমান কাৰণে আকৌ আমি এতিয়া ঢাকি দিম।
5 মিনিটৰ পিছত আমি আকৌ উঠাই দিম। মাংসখিনি আমাৰ সিজিলেই। তাৰপিছত আমি ইয়াত এতিয়া অলপ কটা ধনিয়া দি দিম। ধনিয়াখিনি অকণমান লৰাই দিম মাংসখিনিৰ লগত। এতিয়া হৈ গ'ল আৰু মাংসখিনি ৰেডি খাবলৈ। কেনেকৈ লাগে ফ্ৰেণ্ড? যদি ভাল লাগে যদি লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।